নমস্কাৰ গাইজ আজি এই ৰাতি ওলাইছোঁ মই ভিডিঅ' বনাবলৈ নহয় একচুৱেলি মাছ কাটিবলৈ যাওঁ তো মোৰ একদম কৈ থাকিবলৈ সময় নাই তো ভিডিঅ'টো আপোনালোকে একদম পাছলৈকে চাই থাকক আমি কিমান মাছ পাওঁ ৰাতি মাছ কটা সোৱাদটো কেনেকুৱা আপোনালোকো ল'ব দিওঁ যিখিনিয়ে গাঁৱত থাকে সিহঁতি গম পায় আৰু যোনে গাঁৱত নাথাকে যোনে কাটিব নাজানে সিহঁতি নাজানে মুঠতে আৰু মুঠতে মাছ কটা মাজতো আপোনালোকক মই আজি লৈ আনোগৈ আপোনালোকে মোৰ ভিডিঅ' ওলাইছেনে মাছ পাইছেনে কটাইখন লওঁ ঘুটিয়া মাছটোলে মাৰি দিব লাগে কাটিব নালাগে মাছটোলে মাছটোলে মাৰি লওঁ একদম পানীখিনিৰ পৰা উঠি দে তই উঠি দে আগলৈ গ'লো না অলপ আনিবলৈ মই নাছিলো ৰখি আছে ক'তো চাবিয়ে কৈ পেলাব ওলাব লক্ষী পেলাই ঘূৰি দে লক্ষীয়া মই যাওঁ তলত মাৰি যোৱা মাছটা ইমান অকণি সেইজনী ভালে আহিলে কুকুৰে খেলাব কঁঠাল গুটি কঁঠাল গুটি এটা ধৰিলোঁ মই কঁঠাল গুটি আমি পালোঁ নামি যা ক'তনো ইয়াত মাছ জাল দেখিছে মাছ কটা ব্লগ সেই মায়ে নাচাওঁ এইফালে গ'ল ঐ নাচা ভৰিটো দি ভাল লাগিছে একদম গৰম গৰম পানী এই পানী ধুনীয়া ন ব'লা চিউ বল গ'ল ইয়া মিছন চাকচেছ ক'ত পালে সেইফালে চাই থাক আকৌ এইটো নাই মৰাই নাই ধৰ না ধৰিলে পালে নাই আৰু থাকিবই মানে ডাঙৰ মই কৈছোঁ নাই ডাঙৰ ব'ল এইখিনি পানী ঘূৰা হ'ল নহয় ইফালে ব'ল এইফালে চাই যাওঁ আমি ভৰিবা ন মাইনাটি ইপাই চাই যাওঁ আমি এইপাই চাই যাওঁ আমি এইবাৰ নাথাকে এই থাকিবই আছে নে সৰু এইটো চাইডে বৈ তহঁতি পানী নামি গ'লে পানী হ'ব নামিব ক'ত পানী দৌৰিলে আমি ৰখি নাথাকা তাৰ পৰা দেখা কেতিয়ালৈকে দৌৰিব মই এনেকৈ চাই দেখাই নাই মই
সেইফালে মাৰ লাইটটো ই হাপ 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 ককচু সাপ দেখাই দে কোৱা হাপটোত মাৰ না হাতটোত মাৰ হেৰিটো এই গুচি আহিব পোহৰ এ নাহে অ নাহে। দৌ মাৰিবি না আহিলে ঘাপ মাৰি দিওঁ এইবোৰ জুম স্কোপ ল'ব স্কোপ নাই অকল আগলৈ যা না বে তহঁতি মস্ত ভৰাই তোৰ বে ইমান ভয় নাই মোক হয় এইটো সাপে একো যা লৈ এইটো চবা ভিডিঅ' কৰি এনেকৈ মই কাটি দিওঁ সঁচাকৈ দিওঁ অঁ এতিয়া মই তেনেকৈ মাছ লাইটটো তেনেকৈ ওপৰত মাৰ মই মজা দিছে চাওঁ অঁ ভাল লাগিছে মই বিট দেখিবলৈ। কাটি দিম মই অঁ মানে লাইটটো ভালকৈ মাৰ আকৌ দিনত চেকা মোৰ এদিন বেয়া খেদিলে সেই অঁ তেনেকৈ মাৰ ইঞ্জিনলৈ পঠিয়াইছিলে বোলে খেদি ল এতিয়া মাৰ নাই এতিয়া মাৰ ভালকৈ মাৰ এতিয়া চাওঁ জিন ঐ যাওঁ বল বে ঐ ছাৰ ৰৈ দিলে আকৌ বল এইখিনি পলোৱাই ভাল টেংকিতে দিম ভৰাই থৈ দে টেংকিতে দিম ই মাছকেইটা খাই পেলাব দেখোন নেখায় নোৱাৰে এটি পোৱালি মাছ খালে মানে নাই দাঁত মাছে সেয়া উল্টা খাব খুপি থৈ দিব কাইলৈতো মোকে ক'ব আমাকে ক'ব এইয়া কৈছা মনে মনে যা বেয়া দিব নহ'লে আমি এতিয়া ঘৰ আহি পাই গ'লোহি মাছ কাটি পিনি তো আপোনালোকক মাছ কিমান পালোঁ দেখাই আছোঁ আপোনালোকে চাই থাকক কেইটা মাছ পালি দেখা দে এটা দুটা তিনিটা এইটো কি চাৰিটা এইটো সাপ নে কি কৰে ছটা সাতটা আঠটা নটা 10টা পালো এইটো সাপ নে কি দেখা এইটো হ'ল কুচিয়া পোৱালি আমি হ'ল টেংকি দাঙি দেখা দে কুচিয়াটো এইটো চব সাপ মিনি কুচিয়া পোৱালি আমি জীয়াই দিম এতিয়া আমি কমকৈ 10টা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু চাগে কিছুমান চাগে বুজিও পোৱা নাই বা ভাবিছে কিনো ভিডিঅ' বনাইছে ৰাতি মাছ কটা ৰাতি ক'ত গৈছে আন্ধাৰে মুন্ধাৰে কি কৰিছে তো সেইসকলক মই ক'ব বিচাৰিছোঁ যে ৰাতি মাছ কটাটো এটা মানে মানুহৰ সুকীয়া আমেজ ফূৰ্তি তেনেকুৱা টাইপৰ নিচিনা হয়গৈ একচুৱেলি মাছ খাবলৈ নাইপোৱা বা মাছ নাইপোৱা মাছৰ লোভত ধৰিবলৈ যোৱা তেনেকুৱা একচুৱেলি ইমানো তেনেকুৱা কথাটো নহয় কিছুমানৰ কাৰণে হ'ব পাৰে কিন্তু আমাৰবোৰৰ কাৰণে নহয় এই যে টিকা ফটা ৰ'দত যে মাছ ধৰি ফুৰে যে ট্ৰেক্টৰৰ পাছে পাছে হাল বোৱা পাছে পাছে দৌৰি দৌৰি মাছ ধৰি ফুৰে যে এইবোৰ এটা আমাৰ কাৰণে সুকীয়া আমেজ হয় মানে যিবোৰ আপোনালোকে এই ব্যস্ততা চহৰখনত ব্যস্ততা ইমান মানুহবোৰৰ ব্যস্ততাৰ মাজত যিবোৰ সুখ আপুনি নাপায় এইবোৰ সুখ আপোনালোকে ইয়াত মানে ফুল পাব আৰু মানে যিটো ফিল হয় সেইটো মানে বহুত বেলেগ আৰু একচুৱেলি গাঁৱলীয়া মানুহখিনিয়ে সেইবোৰ বেছি যিহেতু মই গাঁৱত থাকোঁ ন এইবোৰ বস্তুৰ মানে আমেজ লওঁ যেতিয়া আপোনালোককো দিব বিচাৰোঁ যে কেনেকুৱা ধৰণে আমি চলোঁ কেনেকুৱা ধৰণে থাকোঁ কেনেকুৱা ধৰণে আমাৰ পৰিৱেশবোৰ কেনেকুৱা হয় কিছুমান মানুহতো বহুত টাউনত থাকে ন টাউনত গাঁৱৰ এইবোৰ বস্তু চিনি নাপায় বুজি নাপায় সেইবোৰ সিহঁতৰ মানে তেওঁলোকৰ কাৰণে এইবোৰ ভিডিঅ' বিশেষকৈ তেওঁলোকৰ কাৰণে এইবোৰ ভিডিঅ' যি সিহঁতি চিনি নাপায় এনেকুৱা ধৰণৰ বস্তু আৰু আজিকালি কিছুমান ল'ৰা ছোৱালীতো এইবোৰ বস্তু নাজানেই ন পথাৰত নামিকে পোৱা নাই তেনেকুৱা ধৰণৰ কথা হয় সিহঁতৰ কাৰণে বিশেষকৈ সিহঁতৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই আগবঢ়াব বিচাৰিছোঁ মানে দিছোঁ আৰু পাছলৈও দি থাকিম এনেকুৱা ধৰণৰ বস্তুবোৰ আৰু হয়তো আপোনালোকে চাই ভালেই পাব ভিডিঅ'বোৰ আৰু পাছলৈও দি থাকিম মই আৰু আজি ভিডিঅ'টো চাইও ভালেই যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যেতিয়াই মই নতুন ভিডিঅ' এটা আপলোড কৰোঁ তেনেহ'লে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন আহি যায় আজিলৈ এই ভিডিঅ'টো মানে বাই বাই